মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক চাগে ভালে আছা। যোৱা 15 মাৰ্চৰ পৰা তোমালোকে ক'ত কেনেকৈ কি কৰি আছা আমি শিক্ষকসকল অজ্ঞাত হৈ আছোঁ। তথাপিও আজি এই ভিডিঅ'টোৰ জৰিয়তে অনুৰোধ, মহামাৰী কৰোণাৰ কাৰণে তোমালোকে সামাজিক দূৰত্ব বজাই ৰাখিবা, সঘনাই চাবোনেৰে হাত ধুবা, ঘৰৰ বাহিৰত নোলাবা, প্ৰয়োজনত ওলালেও মাস্ক পৰিধান কৰিবা। তোমালোকলৈ এইখিনি অনুৰোধ ৰাখি আজি মই 3য় শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ 5 নং পাঠ ভাকনৰ চিঠি পাঠটিৰ অনুশীলনীৰ কেইটামান জানিবলগীয়া কথাৰ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা, লগতে ওচৰৰ তোমালোকৰ ফ্ৰেণ্ডজনকো জনাবা, তাৰ কাৰণে এটা অনুৰোধ থাকিল। এতিয়া তোমালোকে এই বোৰ্ডৰ পিনে চাবা। এই বোৰ্ডত কি দিয়া আছে? 3য় শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ 5 নম্বৰ পাঠৰ ৰূপ সলনি। ৰূপ সলনি বুলি কওঁতে ইয়াত কেইটামান বৰ্ণ, যুক্তাক্ষৰ বৰ্ণ দিয়া হৈছে। যুক্তাক্ষৰ দিয়া হৈছে গ যোগ হচৌ, গ যোগৰে গু, স যোগৰে সু, স যোগ দীৰ্ঘ, স দীৰ্ঘৰে সু, স যোগ ৰ, হৰস্ৰ, স যোগ ৰ যোগ হচৌ, হৰস্ৰু, তালিব স যোগ ৰ যোগ দীৰ্ঘ, হৰস্ৰু, ত যোগ ৰ, তৈৰত ৰ, আৰু এইটো হ'ল ক যোগ ৰ, পৈৰক ৰ, এইটো হ যোগ হচৌ, যোগৰে হু। এতিয়া কথা হ'ল, তোমালোকে এই কথাখিনি জানিব লাগিব এইকাৰণে যে তালিবসত যদি হচৌকাৰ যোগ হয়, এইটো কি তোমালোকে ভাবা? কিছুমানে এনেকৈও লিখে, কিন্তু এইটো আচলতে ৰূপ সলনি হ'ব। ঠিক তেনেদৰে ইয়াতে আছে ঘু, যোগৰ গুটো তোমালোকে কেনেকৈ লিখা? গ যোগ, কিছুমানে লিখে ঠিক এনেদৰে, এনেকৈ লিখে গ যোগ হু, আৰু কিছুমানে এই বস্তুটো কেনেকৈ লিখে? গ হচৌকাৰ গু, ঠিক এনেকৈ লিখে কিছুমানে। এই বস্তুটো সদায় ৰূপ সলনি হয়। প্ৰথম কথা হ'ল, গত যদি হচৌকাৰ লগ হয়, হচৌ লগ হয়, তেতিয়াহ'লে গত যোগৰ গু, এইটোৰ সলনি আমি কেনেকৈ লিখিম? এইটো লিখিম, এইটো লিখিব লাগে। তাৰপিছতে আছে সদ যোগৰে সু। সদ যোগৰে সুটো তালিবস যোগ হচৌ, এইটো আমি লিখিব লাগিছিল কেনেকৈ? সদ যোগৰে সু, এনেকৈ লিখিব লাগে। কিন্তু ইয়াৰো ৰূপ সলনি হয়। ইয়াৰ ৰূপ সলনি হয় কি হয়? এইটো লিখিব লাগিব আমি ঠিক এনেকৈ লিখিব লাগে। তাৰপিছতে এইটো আছে তালিবস যোগ দীৰ্ঘ, এইটোৰ কিন্তু ৰূপ সলনি নহয়। এইটো কেনেকৈ লিখিম আমি? এইটো ৰূপ সলনি নহয়, এইটো ঠিক আমি এনেদৰে লিখিম, দীৰ্ঘৰে সু। তাৰপিছতে আহিলোঁ আমি এইটো হৰস্ৰ। হৰস্ৰটো আমি কেনেকৈ লিখিম? এইটো তালিবস যোগ ৰ, এইটো হয়। তাৰপিছতে আৰু এটা থাকিল কি? এইটো আছে তালিবস যোগ ৰ যোগ হচৌ। এইটো আমি কেনেকৈ লিখিব লাগিছিল? হৰস্ৰু, এনেকৈ লিখিব লাগিছিল, কিন্তু ইয়াৰ ৰূপটো এনেকৈ সলনি হয়। ইয়াৰ ৰূপটো সলনি হয় কি হয়? আমি লিখিব লাগিব আচলতে এনেকৈ লিখিব লাগিব। এইটো হ'ল হৰস্ৰুৰ ৰূপ সলনি। ইয়াৰ পিছত আৰু এটা আছে, এইটো আছে কি? তালিবস যোগ ৰ যোগ দীৰ্ঘ। এইটো আমি কেনেকৈ আচলতে আমি ভাবমতে লিখিব লাগে? কেনেকৈ? হৰস্ৰটো এনেকৈ আছিলে, আমি এনেকৈ লিখিব লাগে, কিন্তু আচলতে এইটোৰো ৰূপ সলনি হ'ব। এইটো কেনেকৈ ৰূপ সলনি হয়? কেনেকৈ হ'ব? এনেকৈ লিখিব লাগিব আমি।
তাৰপিছত আহিল এইটো কি পাইছে তোমালোকে, এইটো হ'ল তৈৰত ৰ। আমি সকলো বৰ্ণৰ লগত যদি আমি ৰ যোগ কৰোঁ, যেনে মৰ লগত যদি ৰ যোগ কৰোঁ, এইটো কি হ'ব বৈৰম ৰ। আকৌ পৰ লগত যদি যোগ কৰোঁ, ৰ যোগ কৰোঁ, এইটো কি হ'ব পৈৰৱ ৰ। ঠিক এনেদৰে দন্ত্যাত তল লগত ত যোগ ৰ, এইটো হ'ব লাগিছিল আগৰ মতে, আগত যিকেইটা দেখুৱাইছিল সেইমতে হ'ব লাগিছিল কেনেকুৱা তৈৰত ৰ, এনেকুৱা হ'ব লাগিছিল। কিন্তু এইটো ৰূপ সলনি হৈ কেনেকৈ লিখিব লাগে, আমি এইটোক লিখিব লাগিব আমি ঠিক এনেদৰে। এইটো হ'ল তৈৰত ৰ, ইয়াৰো ৰূপ সলনি হৈ এইটো হৈছে। তাৰপিছতে এইটো কি আহিল অযোগ ৰ। অযোগ ৰ, এই বৈৰৱটো আগৰ বৰ্ণকেইটা মই যেনেকৈ দেখুৱাই দিছিলোঁ সেইমতে হ'ব লাগিছিল কেনেকুৱা বৈৰৱ ৰটো এনেকুৱা হ'ব লাগিছিল। কিন্তু আমি লিখোঁতে কিন্তু এই পৈৰৱ ৰ নিলিখোঁ, আমি কেনেকৈ লিখিম ৰূপ সলনি কৰি এইটো পৈৰৱ ৰ লিখিম। বুজি পাইছে নহয়, এইটো পৈৰৱ ৰ। ইয়াৰ পিছত আমি শেষত আহিল এইটো হু। এই হুটো কি হ'ল, ইয়াত আছে কি হুটো কি লগ লাগিছে হ যোগ হস্ৰ। এই হুটো আমি হ'ব লাগিছিল কেনেকুৱা, এনেকুৱা হ'ব লাগিছিল। কিন্তু ইয়াক ৰূপ সলনি কৰি আমি কি কৰিম, হুটো হ'ব লাগিছিল হ যোগ হস্ৰ, এনেকুৱা হ'ব লাগিছিল। কিন্তু ইয়াৰ ৰূপ সলনি হৈ এইটো হৈছে, এই যিটো হৰযোগৰে হু এইটো হৈছে। গতিকে এই যিটো এইখিনি কথা তোমালোকে, আৰু এটা কথা কৈছোঁ মই যে সৎ যদি ৰযোগ হয়, যেনে এইটো সৎ যদি ৰকাৰ যোগ হয়, এইটো স্ৰ উচ্চাৰণ স্ৰ, শৈৰস্ৰ। গতিকে এইখিনিকে ঠিক তেনেদৰে হ ত হুচু লগ লগালে হুৰ সলনি কি হ'ব, তৰ সলনি কি হ'ব, আৰু এনেকুৱা আৰু যুক্তাক্ষৰ আছে। এই যুক্তাক্ষৰখিনি তোমালোকে ঘৰত অধ্যয়ন কৰিবা। তাৰ কাৰণে তোমালোকলৈ অনুৰোধ থাকিল। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ'টো চাই কথাখিনি বুজি পাইছা চাগে। তথাপিও ঘৰত বাৰে বাৰে তোমালোকে অভ্যাস কৰিবা, তাৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ। আৰু লগে লগে আজিৰ এই পাঠটো ইমানতে সামৰিছোঁ।